এগৰাকী অসমীয়া ছোৱালী হিচাপে মেখেলা চাদৰযোৰ আমাৰ বহুত মৰমৰ আৰু যদি কাপোৰযোৰ আমাৰ ঘৰতে নিজে বোৱা হয় তেতিয়াহ'লেনো আৰু কি লাগে হয়নে নহয় কওকচোন ব'লকচোন মই যে আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই নিজে হাতে বোৱা মেখেলা চাদৰ কেইযোৰ লগতে মোক কমেণ্টত জনাব নাপাহৰিব আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিলে ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথমযোৰ হৈছে এইযোৰ হৈছে গ্ৰীণ কালাৰ ইয়াতে গ্ৰীণ কালাৰৰ য়েলো কালাৰেৰে ইয়াতে আমি গোটেই গাত এনেকৈ ফুল দিছোঁ লগতে আঁচলতো অলপ আছে আঁচলত কলকা তেনেকুৱা ধৰণৰ কোনো একো নাই জাষ্ট এনে চিম্পলকৈ দিয়া গৈছে আৰু গোটেই গাত এনেকৈ পাহাৰ টাইপৰ এটা এনেকৈ বুটা দিয়া গৈছে য়েলো কালাৰেদি এইযোৰ গ্ৰীণ হয় সো নেক্সট কাপোৰযোৰ এইযোৰ হয় এইটো হৈছে মেজেণ্টা কালাৰ ইয়াতে য়েলো কালাৰৰ সুফনেৰে ইয়াতে এনেকৈ গোটেই গাত ডাঙৰকৈ বুটা দিছোঁ আৰু বুটা কেইটাত গোটেই গাত গুণা দিয়া গৈছে লগতে এনেকৈ মই আঁচলটোত গুঠি দিছোঁ এটা সাইড দুয়োটা সাইডে নহয় আজিকালি এনেকৈ গুঠে সো ময়ো ভাবিলোঁ এনেকৈ কৰি চাওঁ মই ঘৰতে কৰিছোঁ বাৰু এনেকৈ ডাঙৰকৈ গুঠিছোঁ কিন্তু দেখি ভাল লাগিছে আপোনালোকেও এনেকৈ যদি বিচাৰে কৰি ল'ব পাৰে মই এই সুফনেদিয়ে কৰিছোঁ লগতে অকমান আগত যে কৈছিলোঁ মই নিজে হাতে বোৱা ইয়াত অকল মই অকলে বোৱা নাই মোৰ মাৰো সমানে ইয়াতে হাত আছে মা নহ'লে মই চাগে ইমানখিনি কৰিব নোৱাৰিলোঁ হয় গতিকে মা আৰু মই দুয়োজনে মিলি কৰিছোঁ এইখিনি যিখিনি কৰিছোঁ এইযোৰ যদি ভিডিঅ'টো আপোনালোকে এতিয়ালৈকে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টোত এটা লাইক দিব যাতে মই আকৌ নতুন ভিডিঅ' বনাবলৈ সাহস পাওঁ ধন্যবাদ সো আৰু এযোৰ মোৰ মৰম লগা কাপোৰ হ'ল এইযোৰ হৈছে কলাত আপোনালোকৰ নীলা বোৱা গৈছে তাত সুফন য়েলো কালাৰৰ আৰু ৰঙা কালাৰৰ সুফনেৰে ইয়াতে এনেকৈ দিয়া গৈছে মাজত বুটা কেইটাও দিয়া গৈছে দেখাত ভাল দেখিবৰ কাৰণে এইখন চাদৰতো গোটেইখিনি দিয়া গৈছে গোটেই গাতে দিছোঁ সৰু এনেকৈ বুটা ৰঙা আৰু য়েলো কালাৰেদি এইবাৰ আহিছোঁ মোৰ এইযোৰ সকলোতকৈ ভাল লগা মানে বগা এইযোৰ বগাত আপোনালোকৰ বেঙুনীয়া সুফনেদি দিছোঁ লগতে মাজত এই ডাঙৰ ফুলকেইটাৰ ভিতৰত ৰঙাই দিছোঁ আৰু এইখন হৈছে চাদৰ এইখিনি মই ডিজাইন দিছোঁ এইটো ডিজাইন মোৰ বুকুত পৰিব যেতিয়া মই চাদৰখন জাপি ল'ম তেতিয়া এইটো ডিজাইন মোৰ বুকুত পৰিব লগতে সৰুকৈ বুটা ইয়াতো দিছোঁ চাদৰখনত যাতে দেখি ভাল লাগে লগতে ইয়াত এইটো আঁচলত এনেকৈ ডিজাইন দিছোঁ এইখিনি মাজৰ ডিজাইন চাদৰখনৰ মাজত থাকিব এইখন মেখেলাটো চাদৰত যেনেকৈ দিছোঁ তেনেকৈয়ে দিছিলোঁ লগতে সেইকেইটা হৈছে পটি চাদৰৰ পটিকেইটাতো এনেকৈ বেঙুনীয়া কালাৰৰেদি দিছোঁ তাত গুণা বুই দিছোঁ সূতা বোৱা নাই গুণাই বুইছোঁ লগতে ফুলখিনিত এনেকৈ মাজত ৰঙাই দি সো আৰু এযোৰ মোৰ বোৱা কাপোৰ হৈছে এইটো আপোনালোকৰ স্কাই ব্লু কালাৰৰ হয় ইয়াতে মই গোটেই গাত বুটা দিছোঁ বুটাকেইটাত গুণা বুই দিছোঁ আকৌ ফুলৰ কালাৰটো দিছোঁ আপোনালোকৰ বেঙুনীয়া আৰু হালধীয়া কালাৰেৰে এনেকৈ গোটেই গাত দিছোঁ এইটো কালাৰ আপোনালোকে মোবাইলত এনেকুৱা দেখিছে কেমেৰাত কিন্তু ৰিয়েলত ইয়াতকৈ বেছি ভাল লাগে কালাৰটো এইটো আঁচলটো হয় এনেকৈ পাহাৰৰ দৰে কলকা দিছোঁ সো এইকেইযোৰে মোৰ বোৱা কাপোৰ ভিডিঅ'টো যদি ভাল লাগিলে মোক জনাব কমেণ্টত